বন্ধুসকল আপোনালোক সকলোকে মই অনুপমে আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু অহা 23 ডিচেম্বৰ তাৰিখে কি হ'বলৈ গৈ আছে নিশ্চয় আপোনালোকে গম পাইছে সেইদিনাখনি IPLৰ মিনি অপচন হ'বলৈ গৈ আছে মানে IPLৰ নিলামি হ'ব আৰু IPLৰ মিনি অপচনৰ দিনাখনিয়ে বহু এনেকুৱা খেলুৱৈ আছে যি নেকি কোটিপতি হ'ব যাৰ নেকি ভাগ্য নিমিষতেই সলনি হ'ব কিন্তু আজিৰ ভিডিঅ'টোত আমি কথা পাতিম IPLৰ মিনি অপচনৰ দিনাখনি আটাইতকৈ বেছি দামত কিনাৰ সম্ভাৱনা থকা 5 জন খেলুৱৈৰ বিষয়ে মানে IPLৰ মিনি অপচনৰ দিনাখনি তেওঁলোকক সবচে বেছি পইচা দি কিনিব আৰু তেওঁলোকৰ ভাগ্য সলনি হ'ব বুলি ক'ব লাগিব আৰু যিকেইজন খেলুৱৈৰ নাম আপোনালোকৰ আগত মই ক'বলৈ গৈ আছো সেইকেইজন খেলুৱৈৰ ভাগ্য একেবাৰে সলনি হৈ যাব পাৰে নিমিষতেই তেওঁলোক কোটিপতি হ'ব তেওঁলোকৰ ঘৰলৈ লক্ষীৰ আগমন ঘটিব বুলি ক'ব লাগিব তেনেহ'লে বন্ধুসকল আহকচোন বাৰু জানো IPLৰ নিলামত আটাইতকৈ বেছি দামত কিনাৰ সম্ভাৱনা থকা 5 গৰাকী খেলুৱৈ আচলতে হয়নো কোন তেওঁলোকৰ নামনো কি আহকচোন বাৰু জানো সেই বিষয়ে বিতংভাৱে কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰ বাতৰি লাভ কৰিবৰ বাবে লগতে আজিৰ ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব তেনেহ'লে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল প্ৰথমতে নম্বৰ 1ত যিগৰাকী খেলুৱৈৰ মই নাম ল'ব বিচাৰিম সেইগৰাকী খেলুৱৈৰ হয়তো দাম 8ৰ পৰা 10 কোটি টকালৈ যাব পাৰে আৰু সেইগৰাকী খেলুৱৈৰ নাম হৈছে ময়ংক আগৰৱাল আৰু ময়ংক আগৰৱাল এজন ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ হয় আৰু ময়ংক আগৰৱাল এজন খুব ভাল কেপ্টেনো হয় তেখেতে কেপ্টেনশ্বিপ কৰিব পাৰে আৰু বহুত বেছি সম্ভাৱনা আছে যে IPLৰ মিনি অপচনৰ দিনাখনি ময়ংক আগৰৱালে হয়তো 8ৰ পৰা 10 কোটি টকা লাভ কৰিব পাৰে আৰু ইয়াৰ পাছতেই নম্বৰ 2ত যিগৰাকী খেলুৱৈ আছে সেইগৰাকী খেলুৱৈৰ দাম হয়তো 10ৰ পৰা 12 কোটি টকালৈ যাব পাৰে আৰু তেখেতৰ নাম হৈছে বেন ষ্টক আৰু বেন ষ্টক বৰ্তমান সময়ত ইংলেণ্ড টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক হয় আৰু বেন ষ্টক যিহেতু এজন ভাল কেপ্টেইন হয় সেইবাবে তেখেতৰ যিটো দাম 10ৰ পৰা 12 কোটি টকালৈ যাব পাৰে আৰু বহুত বেছি সম্ভাৱনা আছে যে তেখেতক হয়তো হায়দৰাবাদ দলে কিনিব পাৰে আৰু ইয়াৰ পাছতেই যিগৰাকী খেলুৱৈ আছে তেখেতৰ যিটো দাম হ'ব সেই দামটোও হ'ব পাৰে 8ৰ পৰা 10 কোটি টকাৰ ভিতৰত আৰু তেখেতৰ নাম হৈছে ৰজত পাটিদাৰ হয় বন্ধুসকল আপোনালোকে ঠিকেই শুনিছে যোৱাবাৰৰ IPL হিৰো ৰজত পাটিদাৰক RCB দলে এবাৰ ৰিলিজ কৰি দিলে আৰু সেইবাবে IPLৰ যিদিনাখনি মিনি অপচন হ'ব সেইদিনাখনি ৰজত পাটিদাৰৰ ভাগ্য সলনি হ'ব বুলি ক'ব লাগিব ৰজত পাটিদাৰৰ ঘৰলৈ লক্ষীৰ আগমন ঘটিব বুলি ক'ব লাগিব আৰু ৰজত পাটিদাৰৰ যিটো বেষ্ট প্ৰাইচ হৈছে সেইটো হৈছে 20 লাখ টকা কিন্তু ৰজত পাটিদাৰে 20 লাখ টকা নহয় তেখেতে 8ৰ পৰা 10 কোটি টকা লাভ কৰিব পাৰে IPLৰ মিনি অপচনৰ দিনাখনি আৰু ইয়াৰ পাছতেই নম্বৰ 4ত যিগৰাকী খেলুৱৈৰ মই নাম ল'ব বিচাৰিম সেইগৰাকী খেলুৱৈও হয়তো 8ৰ পৰা 10 কোটি টকা লাভ কৰিব পাৰে আৰু তেখেতৰ নাম হৈছে কেন উইলিয়ামছন আৰু কেন উইলিয়ামছন এজন খুব ভাল অধিনায়ক হয় আৰু বহু IPL দলক বৰ্তমান সময়ত এজন ভাল অধিনায়কৰ প্ৰয়োজন আছে সেইবাবেই কেন উইলিয়ামছনৰ দাম 8ৰ পৰা 10 কোটিলৈ যাব পাৰে আৰু ইয়াৰ পাছতেই নম্বৰ 5ত যিগৰাকী খেলুৱৈৰ মই নাম ল'ব বিচাৰিম সেইগৰাকী খেলুৱৈৰ একেবাৰে ভাগ্য সলনি হৈ যাব বুলি ক'ব লাগিব আৰু তেখেতৰ ওপৰতেই এইবাৰ সবচে বেছি পইচা লগোৱাৰ সম্ভাৱনা আছে আৰু চেম কৰণৰ যিটো দাম হ'ব পাৰে সেই দামটো হয়তো 14 কোটিৰ পৰা হয়তো 15 কোটি টকালৈ যাব পাৰে ইয়াৰ লগতে জেছন হোল্ডাৰ
তেখেতেও লাভ কৰিব 6 পৰা 8 কোটি টকা আৰু ইয়াৰ লগতে আমাৰ অসমৰ মুখতাৰ হুছেইন আছে মুখতাৰ হুছেইনৰ যিটো বেষ্ট প্ৰাইজ হৈছে সেইটো হৈছে 20 লাখ টকা আৰু মুখতাৰ হুছেইনক হয়তো KKR বা ৰাজস্থান ৰয়েলছ দলে কিনিব পাৰে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টোৰ শেষলৈকে চোৱাৰ বাবে বহুত